জনীয়া সমষ্টিৰ যি গৰাখহনীয়াৰ যি সমস্যা এইটোতো পূৰ্বকালৰ পৰা চলি আহিছে। তথাপি আজি ৰাতি 8:30 9টা বাজি গ'ল। এই মানুহৰ যি উত্তল যি এক ভয়ংকৰ পৰিৱেশ আজি আমাৰ চহপুৰ কৰাৰকমৰ মাজত অনুষ্ঠিত হৈছে। কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ হিচাপে মই এটা কথা ক'ব বিচাৰোঁ। প্ৰথমতে মই জগৰীয়া কৰিছোঁ বিধায়কজনক, তাৰপিছত আমাৰ বিধায়কৰ লগত আমাৰ MP মহোদয়েও ইয়াত নজৰ দিব লাগিব। মই অকল কংগ্ৰেছৰ MP কাৰণে মই যে নকওঁ সেইটো কথা নহয়। আৰু বিজেপি চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত যি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাৰ কোনো নজৰ দিয়া নাই। মই অহাকালি ইয়াৰ পৰা গৈ পেলাই মই সংখ্যালঘু বিভাগৰ পৰা এখন পত্ৰৰ যোগে অৰ্থাৎ লগ কৰি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন মেমৰেণ্ডাম দিম। লগতে এখন এই অঞ্চলৰ যাতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা যাতে আমাৰ এই ৰাইজসকলক যাতে বচাব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাম, তেওঁলোকক আমি অনুৰোধ কৰিম। আৰু চৰকাৰক মই অনুৰোধ কৰিছোঁ যে এই সময়ত আপোনালোকে হিন্দু মুছলিমৰ মাজত ভাগৰ ৰাজনীতিত ব্যস্ত নাথাকি বেকী নদীৰ যি গৰাখহনীয়া এতিয়া এক ভয়ংকৰ পৰিৱেশ আমাৰ মাজত সৃষ্টি হয়। গতিকে মই চৰকাৰক অনুৰোধ কৰিম, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীক, যে তেখেতে যাতে অতি সোনকালে আপোনালোককে তদন্ত কৰি পেলাই উপযুক্ত যাতে তেওঁলোকে এই মানে আমাৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে চেষ্টা কৰে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু অহাকালি যে মই আকৌ কৈছোঁ, অহাকালি গৈ পেলাই মই আমাৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই লগ কৰি আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক লগ কৰি মই তেখেতক এই আমাৰ যি ইয়াত গৰাখহনীয়াৰ সমস্যা হৈছে এইখিনি কথা মই অৱগত। বেকী নদীৰ গৰাখহনীয়াৰ বহুত ঘৰ দুৱাৰ এতিয়া বেকী নদীত যা গৈছে। এতিয়া আমাৰ যিটো ৰাজ্যিক ঘাইপথটো এতিয়া যাওঁ অৱস্থাত আছে। বেছি দুখৰ বিষয়, আমাৰ ইয়াতে 12টামান বজাত PWD ৰুটছৰ এজন বিষয়া কৰ্মচাৰী পঠাই দিছিল। তেখেত ইঞ্জিনিয়াৰ আহিছিল, ইঞ্জিনিয়াৰ আহি যি অৱহেলিত ভাৱ, তেখেতৰ যদি মনোভাৱ, এইটো চাই বহুত দুখৰ বিষয়। আজি ৰাতিৰ ভিতৰত কাম নকৰিলে আমাৰ ৰাস্তাটো ভাঙি শেষ হৈ যাব, দলঙৰ বিকলাংগ হৈ যাব, দলঙৰ কোনো কামেই নাথাকিব। এইটো ৰাস্তাটো যদি ভাঙে, ইফালে নদী ওলালে আমাৰ যিটো মডেল স্কুল, এই স্কুলটো কোনো কাম নোহোৱা হৈ যাব, এইখিনিও মানে ভাঙি যাব। আমাৰ যিটো ৰাজ্যিক ঘাইপথ দিয়াৰ কাৰণে যিখিনি উপকাৰ হৈছে মানুহৰ, গোটেইখিনি অথলে যাব। আমি এতিয়া চৰকাৰক আহ্বান জনাম, যিকোনো উপায়ে হওক আমাৰ ৰাজ্যিক ঘাইপথটো বেকী নদীৰ